আৰম্ভণিতে কৈছোঁ যে য়ত্ৰা নাৰ্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা। মানে যিখন দেশত মানে মহিলা বা ছোৱালীৰ উদগনি দিয়াৰ কাৰণে এনেকুৱা ধৰণৰ সেৱামূলক কাম কৰা হয়, সেইখন দেশত ভগৱান সুখী হৈ থাকে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতিৰ ঊৰ্ধত সমাজৰ প্ৰত্যেক শ্ৰেণীৰ মানুহক কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি সেই বিষয়ৰ ওপৰত তেখেতে যথেষ্ট আগ্ৰহেৰে কাম কৰি আছে। আজি তেখেতে দেখিছে যে আমি যদি বাল্য বিবাহ ৰোধ কৰিব লাগে, মই আমাৰ ছাৰৰ লগত কথা পাতি গম পাইছোঁ যে এনৰলমেণ্ট আগতে যিমান আছিল তাতকৈ বহুত বেছি বাঢ়িছে। কেৱল এইখন কলেজতে নহয়, বিভিন্ন কলেজ, বিভিন্ন হায়াৰ ছেকেণ্ডাৰীত এতিয়া ছোৱালীবিলাকে পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰা হৈছে। চৰকাৰৰ ফালৰ পৰাই যিখিনি নেকি সুবিধা বা যিখিনি সেৱা চৰকাৰখনে এই ছোৱালীসকলক আগবঢ়াই লৈ যোৱাৰ কাৰণে কৰিছে, এই প্ৰভাৱ এতিয়া সৰ্বস্পৰ্শী হৈছে আৰু তাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে আমাৰ ছোৱালীসকল পঢ়িবলৈ আগবাঢ়ি আহিছে। মা দেউতাইও এতিয়া ভয় নাখায়। যিজন মানুহে পেটে ভাতে খাই আছিল, আৰ্থিক দৈন্যতাত জীৱন যাপন কৰি আছিল, সেই মানুহজনেও এতিয়া পঢ়াবলৈ সাহস কৰিছে। নিজৰ ছোৱালীজনীক উচ্চ শিক্ষিত কৰাৰ কাৰণে আগবঢ়াই দিয়ে, কলেজত পঠায়। আৰু সেই মানে পৰিৱেশ এইকাৰণে সৃষ্টি হৈছে কাৰণ এনেকুৱা ধৰণৰ কিছুমান আঁচনি, মই এইখনক আঁচনি বুলি নকওঁ আৰু মানে এইটো একদম পবিত্ৰ কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই আঁচনিৰ মাধ্যমেৰে যে কৰি আছে, তাৰ কাৰণে এইবিলাক সম্ভৱ হৈছে। এই আঁচনিৰ জৰিয়তে কেনেদৰে উপকৃত হ'ব ছাত্ৰী? মই ক'লোৱে, মই যেতিয়া আহিছোঁ ছাৰৰ লগত কথা পাতিছোঁ, ছাৰে মোক নিজে কৈছে যে আমাৰ এনৰলমেণ্ট বাঢ়িছে, স্কুলত এতিয়া পঢ়িবলৈ আগবাঢ়ি অহা ছোৱালীৰ সংখ্যা বৃদ্ধি হৈছে। আৰ্থিক দৈন্যতাৰ কাৰণে যিগৰাকী ছোৱালীয়ে পঢ়িবলৈ সাহস কৰা নাছিল, মা দেউতাই পঢ়াব নোৱাৰিব বুলি যিগৰাকী ছোৱালীয়ে পঢ়িবলৈ সাহস কৰা নাছিল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই আঁচনিটো পোৱাৰ পিছত ছোৱালীসকলে আগ্ৰহেৰে আগবাঢ়ি আহিছে যে আমিও শিক্ষিত হ'ব লাগিব, আমিও আগবাঢ়ি যাব লাগিব, আমিও পঢ়িব লাগিব। গতিকে এই পৰিৱেশ সৃষ্টি কৰা মূল ব্যক্তিজনে হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে ৰাজনীতিৰ ঊৰ্ধত সমাজখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি সেই বিষয়ত কাম কৰি আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ বিচক্ষণ ৰাজনৈতিক নেতা চাগে অসমত আৰু কোনো নাই। আজিৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কাম কৰিছে, কোনো এটা কামতেই ৰাজনীতি নাই। ৰেচন কাৰ্ড দিয়াৰ পৰা, অৰুণোদয় আঁচনি দিয়াৰ পৰা বা আমাৰ যিবিলাক নেকি মহিলা সবলীকৰণৰ কাৰণে মহিলা উদ্যমিতা আঁচনিৰ পৰা বা নিযুত মইনালৈকে প্ৰত্যেক স্তৰৰ মানুহক আগবঢ়াই লৈ যোৱাৰ কাৰণে সেৱামূলকভাৱে যিখিনি কাম কৰাৰ প্ৰয়োজন আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। সকলোকে ন্যায় দিছে ডক্টৰ। পঢ়ি থকা ছোৱালীজনীকো ন্যায় দিছে, ঘৰত মানে যিগৰাকী স্বাৱলম্বী হ'ব বিচৰা মহিলাগৰাকীকো ন্যায় দিছে, কৃষকসকলকো ন্যায় দিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰত্যেককে ন্যায় দিয়ে। লগতে আমি গুৰেশ্বৰ মহাবিদ্যালয়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয়ভাৱে যি নিযুত মইনা আঁচনিৰ 2.0 শুভাৰম্ভণি কৰিলে, তাত অংশগ্ৰহণ কৰিলোঁ। আৰু এই আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ৰ যি সংকল্প মমতাময়ী আৰু সুদূৰ প্ৰসাৰী পদক্ষেপ, এয়া কেৱল আঁচনি নহয়, যাৰ জৰিয়তে ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ এক প্ৰচেষ্টা তেখেতে হাতত লৈছে। তেওঁলোকে যাতে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতা বাধা হ'ব নোৱাৰে, তাৰ কাৰণে গুৰুত্ব আৰোপ কৰি এই আঁচনি তেখেতে শুভাৰম্ভ কৰিছে। দ্বিতীয় পৰ্যায়ত, প্ৰথম পৰ্যায়ত 1,60,000 ছাত্ৰীয়ে উপকৃত হৈছিল আৰু আজি দ্বিতীয় পৰ্যায়ৰ এই যি আঁচনিৰ শুভাৰম্ভণিত আমাৰ ডাবলতকৈ বেছি, দুগুণতকৈ বেছি, অৰ্থাৎ 3.5 লাখতকৈ অধিক ছাত্ৰী আজি উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে। গতিকে এই আঁচনিৰ জৰিয়তে কেৱল মাত্ৰ শিক্ষাৰ ক্ষেত্ৰতে তেওঁলোকক আগুৱাই দিয়া নহয়, ইয়াৰ জৰিয়তে এক সামাজিক ব্যাধি বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰতো ই এক অনন্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে। কাৰণ যোৱা সময়ছোৱাত ছাত্ৰীসকলৰ যিটো নামভৰ্তিৰ হাৰ, সেয়া পূৰ্বতকৈ বৃদ্ধি হৈছে আৰু বাল্য বিবাহৰ ক্ষেত্ৰতো যি পৰিসংখ্যা পূৰ্বতকৈ হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই চেগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এক মমতাময়ী আৰু সুদূৰ প্ৰসাৰী আঁচনিৰ জৰিয়তে ছাত্ৰীসকলৰ উন্নীত কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত কৰোৱাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে। দাদা, ছাত্ৰীসকলে এই আঁচনিয়ে সঠিক ব্যৱহাৰ কৰিব পাৰে, ছাত্ৰীসকলক কি আহ্বান জনাব? হয়, নিশ্চয়কৈ ছাত্ৰীসকলে এই যিটো আঁচনি, এই আঁচনিৰ জৰিয়তে তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত
ঘৰত অভিভাৱকসকলে সন্মুখীন হোৱা যি আৰ্থিক সমস্যা এই আৰ্থিক সমস্যাৰ পৰা তেওঁলোকে সুফল লাভ কৰিব যে ইয়াৰ পৰা তেওঁলোকে পোৱা ধনৰ জৰিয়তে তেওঁলোকে যি আৰ্থিক সমস্যা পূৰ্বে দেখিছিল সেয়া এতিয়া দেখিবলৈ নাপাব আৰু যাৰ জৰিয়তে মই কৈছোঁৱে যে পূৰ্বে প্ৰথম যি আমাৰ নিযুত মইনা আঁচনিৰ শুভাৰম্ভ হৈছিলে প্ৰথম পৰ্যায়ত তাত 1,60,000 ছাত্ৰী উপকৃত হোৱাৰ পিছত আমি এইবাৰৰ দ্বিতীয় 2.0 যি শুভাৰম্ভণিৰ মাজৰ সময়ছোৱাত যিটো নামভৰ্তিৰ হাৰ দেখিবলৈ পাইছোঁ সেয়া অত্যধিক বৃদ্ধি পাইছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও তাৰ তথ্য অৱগত কৰাইছে শিক্ষা বিভাগে অৱগত কৰাইছে গতিকে মই আশা ৰাখিছোঁ এই আঁচনিৰ জৰিয়তে উদগনিৰ জৰিয়তে তেওঁলোকে নিজৰ নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ইয়াক এক আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰিব ইয়াক উৎসাহ উদ্দীপনা হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ধন্যবাদ।